वेलकम टू माय यूट्यूब चैनल माय ब्लॉग्स आसामলৈ স্বাগতম জনাইছো তো আশা করি সকলে ভালে আছে তো আজি আমি গৈ আছো গোৱালপাৰা যেটো ট্ৰেইন ষ্টেচন তাত গৈ আছো তো আপোনালোকে চাই থাকক আমি কেনেকৈ যাও কি হিৰে যাও সকলে বিলা গম পাব এই ভিডিওটো চালে তো বলক আমি ভিডিওটো আৰম্ভ আহিবালো ট্ৰেইনৰ ৰাস্তা যেটো হেতুত আহিবালো এতিয়াও ষ্টেচন পোৱা নাই ৰাস্তা যেটো হেতু দেখাই আছো আপোনালোকক অলপ ৰবট দেখাই আছো বেকচানা দি তো এইটো ট্ৰেইনৰ ৰাস্তা ইফালে যেটো ঘৰ দেখা পাইছে হেতু তলে দি গাড়ী বিলাক যাই থাকে এইটো ট্ৰেইনৰ ৰাস্তা সব ফ্রেন্ড সকল পরিবেশটো কেনেকুৱা তো এইটো হল ফুলবাৰ আমাৰ লগত আহিছে আমি ফুলবাৰে আহিছে ফুৰিবলৈ আমি কেইজনমান থাকো তাত তো দুজনে ভাবিলো যে কি ট্ৰেইন ষ্টেচন চাই আহো আপোনালোকৰ লাকটো ভাল তো ট্ৰেইন আহি আছে আপোনালোকৰ কেতিয়াবা ট্ৰেইন ষ্টেচনত ট্ৰেইন দেখিছে কিন্তু ৰাস্তা দেখা নাই তো আপোনালোকক ৰাস্তা দেখাই আছে ট্ৰেইনটো হেকুৱা নাই 15 সেকেন্ড 30 সেকেন্ড হৈ গল এটা হেকুৱা নাই আৰু আহি আছে বহুত ডাঙৰ ট্ৰেইন এইটো হেকৰ ফালে আহি গল হে একেবাৰে হে ওপৰে দি খোজকাঢ়ি গৈ আছো আপোনালোকে চাব কেনেকুৱা ট্ৰেইনৰ আছে কেইটা ট্ৰেইনৰ ৰাস্তা আছে ইয়াত 4টা মান আছে ফুলবাৰ কিবা ক'ব নেকি নকও আপোনালোকে ট্ৰেইন ষ্টেচনৰ বিষয়ে আমাৰ ইছলাম ভাইতো আপোনালোকে কৈছে মই আৰু কি ক'ম মানে এইটো যেটো ঘৰ দেখা পাই আছে এইটো এই ঘৰৰ তল দি যায় গাড়ী বিলাক ন ফুলবাৰ হ্যাঁ এই ঘৰৰ তল বিলাক এটাই দেখিলো আমিও ইয়াৰ তলে দি গাড়ী যায় ইফালে বহুত দেখিলো এতিয়া যাম আমি ট্ৰেইন ষ্টেচন যেটো আছে ট্ৰেইন তাত ৰাখে তাত গৈ আছো তো ষ্টেচনটো দেখাম গোৱালপাৰা ষ্টেচনটো কেনেকুৱা তো আপোনালোকে ভিডিওটো চাই থাকক ষ্টেচনটো দেখাবলৈ আমি ফাইনালি ষ্টেচনটো পাই গলো তো ষ্টেচনটো দেখাই আছো ষ্টেচন ট্ৰেইন ইয়াত মানুহবিলাক বহি থাকে ট্রেন স্টেশনের ঘড়ি ঠিক আছে ট্রেন স্টেশনের ঘড়ি ভাগ করে রিলে কোঠা উপকরণ কোঠা আজি হল দেওবাৰ ওভার ব্রিজ টো কয় অসমৰ নতুন হৈ গ'ল এইবিলাক ওভার ব্রিজ বিলাক
হ'ল গোৱালপাৰা ষ্টেচনৰ ট্ৰেইন ষ্টেচনৰ অভাৰব্ৰিজ যিটো কয় এইটো ট্ৰেইন ষ্টেচনৰ ইফালে পৰা সিফাললৈ যায় আপোনালোকে দেখাই আছোঁ গোটেইখিনি ইফালে আহিলোঁ ফুলবাৰ সিফালে চেল্ফি উঠি আছে সেইটো ফুলবাৰ চেল্ফি উঠি আছে তো আমি আপোনালোকক দেখাই আছোঁ যে ট্ৰেইন ষ্টেচন যিটো অভাৰব্ৰিজ আছে সেইটো ওপৰৰ পৰা তলৰ ভিউখিনি কেনেকুৱা সেইখিনি দেখাবলৈ যত্ন কৰিম তো আমি তলৰ ভিউখিনি দেখাই আছোঁ ৰ'ব আমি এতিয়াই চাই কিনে আহিলোঁ তো আমি যিখিনি দেখালোঁ ভিডিঅ'ত সেইখিনি দেখিব আৰু নেক্সট ব্লগ আমাৰ কি আহি আছে নেক্সট ব্লগ আহিব সোনকালে আহিব তো আমাৰ লগত আছিল ফুলবাৰী আমাক হেল্প কৰিলোঁ ভিডিঅ'টোত তো ফুলবাৰ কিবা ক'ব নেকি মই আৰু কি ক'ম যদি আপোনালোকে এই চেনেলটোত নতুন হয় তেনেহ'লে ইয়াৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে